হাই গাইজ, ভিন্টাজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি ৰানিঙৰ ওপৰত কথা পাতিম, ৰানিং আৰু ইণ্টাৰভিউ। আৰু বহু ল'ৰা ছোৱালীক দেখা যায় যে মানে কি ঘৰত থাকিলে তেওঁ ধুনীয়াকৈ ৰানিংটো কৰিব পাৰে, টাইমবিলাক পূৰা তেওঁ মেকআপ কৰিব পাৰে, কিন্তু ইণ্টাৰভিউত গৈ তেওঁ মানে ফেইল হৈ আহে। ইয়াৰ কাৰণটো কি হ'ব পাৰে বাৰু? ঘৰত থাকিলে তেওঁ ৰানিং কৰিব পাৰে পূৰা স্পীডত, কিন্তু তাত গৈ আকৌ তেওঁ ফেইল হৈ যায়। সেইটো মানে কিহৰ কাৰণে সেইটো হয় আপোনালোকক ক'বলৈ অলপ চেষ্টা কৰিছোঁ, আৰু যদি মোৰ কিবা ভুল হৈ যায় আপোনালোকে ক্ষমা কৰি দিব। মানে কি ৰানিংটো কেনেকুৱা ধৰণত কৰিব লাগে সেইটো আপোনালোকক অলপমান কৈ দিছোঁ। এতিয়া আপুনি ইণ্টাৰভিউ দিব, ধৰি লওক আৰ্মিৰ ইণ্টাৰভিউ এটা আহি আছে। আৰ্মিৰ ইণ্টাৰভিউ অহাৰ লগে লগে আপোনাৰ এনেকুৱা হৈ যাব, মানে ৰানিং কৰিয়ে থাকিবৰ মন যাব। এনি টাইম মানে আপোনাৰ এটাই চিন্তা, ৰানিং কৰিয়ে থাকিম এনেকুৱা চিন্তা আহি পৰে। আচলতে ৰানিংটো ইণ্টাৰভিউ আপুনি যেনেকুৱাকৈ নৰ্মেলি আগতেও কৰি আছিল, আপুনি যদি 2 টাইম কৰি আছিল, এই 2 টাইমে কৰি থাকিব। কাৰণ কিয়, ৰানিংটো এনেকুৱা নহয় যে এতিয়া যেনেকৈ মই এতিয়া এক্সামৰে এক্সাম্পল এটা দিছোঁ। এতিয়া আপুনি মানে কি পঢ়া নাছিলে ইমান, কিন্তু এক্সাম আহিছে, কিন্তু পঢ়াটো আপুনি পূৰা বঢ়াই দিছে। মানে কি এমাহ আছে পৰীক্ষালৈ, আপুনি পঢ়াটো বঢ়াই দিছে, তেতিয়া আপোনাৰ কিবা মনত থাকিব নেকি? নাথাকে। ঠিক তেনেদৰে ৰানিঙৰো তেনেকুৱা। আপুনি মানে আগতে যেনেকুৱাকৈ ৰানিং কৰি আছিল, আপুনি যদি 2 টাইম ৰানিং কৰি আছিল, আপুনি ইণ্টাৰভিউটো আপুনি 2 টাইমে কৰি থাকক। আৰু ৰানিংটো ৰেগুলাৰলি কৰিব নালাগে, আৰু ৰেগুলাৰলি আপুনি এসপ্তাহত এদিন হ'লেও আপুনি ৰেষ্ট দিব। কাৰণ কিয়, আমাৰ দেহত ষ্টেমিনা আহিবলৈ অলপ সময়ৰ প্ৰয়োজন। আপুনি যদি সপ্তাহত যদি এদিন যদি আপুনি ৰেষ্ট লৈ লয়, তেতিয়া আমাৰ ষ্টেমিনা আৰু আমাৰ যিবিলাক বেছিকৈ দৌৰিলে আচলতে হাড়ৰ বিষ হৈ যায়, সেইবিলাকৰ পৰা আপুনি দূৰত থাকিব পাৰিব। আৰু ইণ্টাৰভিউ আহিছে, আপুনি ইণ্টাৰভিউ দিব যোৱাৰ আগত কেইদিন ৰেষ্ট ল'ব লাগে সেইটো আপোনালোকক কৈ দিছোঁ। মিনিমাম আপুনি 3 দিন ৰেষ্ট ল'ব, বা 3 দিন বা 2 দিন ৰেষ্ট ল'ব। আপুনি 2 দিন ৰেষ্ট ল'লে, নেক্সট দিনা গুচি গ'ল, নেক্সট দিনা ইণ্টাৰভিউ। 4 দিনাৰ দিনা আপোনাৰ ইণ্টাৰভিউ। যোৱাৰ দিনাটো এদিন এনেই গ'ল, আৰু 2 দিন আপুনি ৰেষ্ট ল'লে। নতুবা আপুনি 2 দিন দিলেও হ'ব, যোৱাৰ আগদিনা আৰু যোৱাৰ দিনাটো ৰেষ্টে, এনেকুৱাকৈ দিলেও হ'ব। আৰু এনেকুৱাকৈ যদি আপুনি মানে ৰেষ্ট লৈ ইণ্টাৰভিউৰ আগত আপুনি যেনেকৈ নহওক আপুনি ইণ্টাৰভিউত পাছ কৰিব পাৰিব। আৰ্মিতে হওক, অসম পুলিচতে হওক, দৌৰাটো যিহেতু বহুত হাৰ্ড হয় তাৰ কাৰণে কৈছোঁ। আৰু বহু ল'ৰা ছোৱালীক দেখা যায় তাৰ কাৰণে কৈছোঁ। আৰু ভিডিঅ'টো ইয়াৰ কাৰণে বনালোঁ যে কাৰণ বহু সংখ্যকে এনেকুৱাকৈ ঘৰত প্ৰেক্টিছ কৰোঁতে পূৰা স্পীডত কৰে, কিন্তু তাত গৈ তেওঁ মেকআপ কৰিব নোৱাৰে। তেওঁ মানে এনেকুৱা হৈ যায় নাৰ্ভাছ অনুভৱ। সেই অনুভৱটো ইয়াৰ কাৰণে হয় যে তেওঁ ইণ্টাৰভিউৰ আগত বহুত বেছিকৈ দৌৰিছে, তাৰ কাৰণে তেওঁৰ মানে অলপ ভাগৰটো অলপ বেছিকৈ লগা হৈ গৈছে, আৰু ষ্টেমিনাটো কমি যায়। তাৰ কাৰণে আপোনালোকে যদি আপুনি এতিয়া আৰ্মি ইণ্টাৰভিউ আহিছে, আপুনি 2 দিন বা 3 দিন ৰেষ্ট ল'ব, আপুনি 100% পাছ কৰিব পাৰিব। আৰু কিন্তু ৰেষ্ট ল'লে নহ'ব, আপুনি তাত গৈ নাৰ্ভাছ অনুভৱটো নানিব। কিছুমান এনেকুৱা আছে, আৰ্মিৰে ইণ্টাৰভিউৰ কথা কৈছোঁ, ৰানিং গ' বুলি কোৱাৰ লগে লগে এনেকুৱা হৈ যায়, ল'ৰাবিলাক এনেকুৱা স্পীডত দৌৰে, মানে এনেকুৱাকৈ তেওঁ যেন পূৰা এক্সিলেণ্টহে মাৰিব প্ৰথমজন। গ' বুলি কোৱাৰ লগে 100 মিটাৰ, কিন্তু লাষ্টত গৈ তেওঁ ফেইল হৈ যায়। তেওঁ মানে মিনিমাম 2 পাক মাৰি বহিব, যেনেকৈ নহওক মানে তেওঁ বহি যাবই আৰু 2 পাক মাৰি। কিন্তু আপুনি যদি গ' বুলি কোৱাৰ লগে লগে মিনিমাম আপুনি মিডিয়াম স্পীডত যাই থাকে, প্ৰথম পাকটো আপুনি মানে আমাৰ দেহটো অলপ গৰম কৰি ল'ব লাগে। যেনেকুৱাকৈ আপুনি গাড়ী এখনে চলালে, আপুনি যদি ষ্টাৰ্ট কৰিয়ে যদি হঠাতে স্পীড দি দিয়ে, স্পীড জানো ল'লেও মানে ইমান হেৰিত নলয়। যেনেকৈ নহওক আপোনাৰ গাড়ীখন অলপ হ'লেও মানে টেম্পাৰটো তেওঁৰ কমি যাব। তেনেকুৱাকৈ আপোনালোকেও ৰানিং কৰিব যোৱাৰ আগত মানে কি, এতিয়া ইণ্ডিয়ান আৰ্মিৰ 4 পাক দিয়ে, আপুনি এপাক মিডিয়াম গ'লে নেক্সট পাকৰ পৰা আপুনি পূৰা স্পীড লগাই গ'ল। পূৰা মানে আপোনাৰ মানে কণ্ট্ৰলটো ৰাখি কিনে স্পীড দিব লাগিব, পূৰা নহয় আৰু একদম পূৰা নহয়। আপোনাৰ যিটো স্পীড আছে আপুনি মানে একদম নাই আৰু আপোনাৰ স্পীড, সেইটো স্পীড নিদিব। সেইটো স্পীড দিলে আপোনাৰ ভৰি তাৰমানে নচলা হৈ যাব। তাৰ কাৰণে কৈছোঁ
আৰু কিবা হয়তো ভুল হৈ যাব পাৰে কোৱাৰ কাৰণে, আৰু আপোনালোকে ক্ষমা কৰি দিব। আৰু আপোনালোকলৈ ভাল ভাল কিছুমান টিপছ দি থাকিম। আৰু আপুনি যদি মোৰ চেনেল প্ৰথমবাৰকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। জয় আই অসম।